তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ দুখীয়া প্ৰডাকশ্যন ব্লগলৈ। আজি এতিয়া ৰাতিপুৱা প্ৰায় 5:30 বাজিছে। আমাৰ শ্বুটিং আছে, কাৰণ শ্বুটিংবোৰ ৰাতিপুৱা কৰি আছোঁ, কাৰণ দাদাগিৰি ৰিটাৰ্ণছখন আপোনালোকৰ আগত সোনকালে মুক্তি কৰি দিব লাগে। আৰু ৰাতিপুৱা কৰা মেইন ৰিজনটো হ'ল মানে দিনত সকলোৰে কাম থাকে, সকলো ব্যস্ত থাকে কামে। চ' দিনত শ্বুটিং কৰাটো একদম অসম্ভৱ, সেইকাৰণে ৰাতিপুৱা আমাৰ শ্বুটিংবোৰ কৰা হয়। চ' ভিডিঅ'টো আজি চাই থাকক। আজি ভিডিঅ'টো কি হয় গোটেইখিনি আপোনালোকক দেখাম। চ' লেটছ গ'। দুই মহাশয়ে শ্বুটিঙৰ কাৰণে খোজকাঢ়ি আহি আছে। হোটেলত অকলে চাহ পানী খালে মোক এৰি পূৰা আহি আছে খোজকাঢ়ি। শ্বুটিং আছে, ভিডিঅ'টো চাই থাকক। চাৰে ৰাতিপুৱা অলপ টেমা হৈছে। কি হৈছে দাদা? মই ৰাতিপুৱা শুই উঠিব নোৱাৰোঁ, মোক সদায় উঠাই আনে, মাথা বেয়া হৈ যায়। উপায় নাই, কি কৰিব। মাত দিছোঁ, ৰেচপন্স নাই, ৰেচপন্সে দিয়া নাই। মাত দিছোঁ। এটা চিগনেচাৰৰ কাৰণে আমাৰ ইণ্টাৰনেশ্যনেল ডনৰ লগত কাজিয়া লাগি গ'ল, মাৰামাৰিয়ে লাগি গ'ল। মানে ৰাতিপুৱা এনেকুৱা হৈছে, শ্বুটিঙৰ কাৰণে উঠিব দিছে। শ্বুটিঙৰ কাৰণে উঠি আহিলোঁ, কিন্তু মোৰ যে শ্বুটিং আছে মই নাজানো। টোপনি নিচাত নে কি মই নাজানো। আকৌ ৰিটাৰ্ণ ঘৰত যাব লগা হৈছে কাপোৰ পিন্ধিবৰ কাৰণে। এতিয়া 4 চকাখনো নাই। শ্বুটিং কৰিব আহিছোঁ পুৱাই লঘু, ভয়ানক লঘু হৈছোঁ পুৱাই। সেইখন লৈ আহিব পাৰিব নেকি? জগাব লাগিব আকৌ। মামা এনেই উঠে ৰাতিপুৱা। ছাৰ পুৱাই লঘু হ'লোঁ তো। পুৱাই দেখোন লঘু হ'লোঁ। ছাৰক সদায় ৰাতিপুৱা উঠাই আনি আছোঁ। একো নহয়, ঠিক হৈ যাব অলপ। সুকুন মিল গয়া। আপোনালোকক এজন বিশিষ্ট মানুহ দেখাবলৈ গৈ আছোঁ। গুড মৰ্ণিং। ভাল কওঁ, এই শ্বুটিং আছে, গাড়ীখন লৈ আহোঁ, 4চকীয়াখন লৈ আহোঁ। ঠিক আছে, মোৰ শ্বুটিং হ'ব, চেভটো কৰক আৰু বাই। খানা হ'ব। বৰ্তমান আমি মাৰ্চিডিজত যাই আছোঁ শ্বুটিঙৰ কাৰণে। আমাৰ ডাইৰেক্টৰে মাৰ্চিডিজ লৈ আহিছে, দেখাই আছোঁ বাৰু। মাৰ্চিডিজখন নতুনকৈ ল'লে, মানে ছেকেণ্ড হেণ্ড লৈছে গাড়ীখন। মোটামুটি 8,60,00,000 টকা পৰিছে গাড়ীখনত। কৈ দিয়াচোন। হয়, সেইটোৱে আৰু 8,60,00,000। গাড়ী ফিনফিনে গাড়ী, টেনশ্যন নাই। মাইলেজো ভাল, 22-23 পায়। 22-23 পাই যদি এখন কেনেকুৱা মাৰ্চিডিজ হ'ব এবাৰ চিন্তা কৰি চাব পাৰে আপোনালোকে। হ'লক ৰাতিপুৱাই লঘু হৈছোঁ আৰু আপোনালোকৰ দোৱাত সৰুকৈ এটা লঘু হ'লোঁ। ছাৰ ৰেডি আপুনি? মই ৰেডি হৈছোঁ। চাহ পানী? চাহ খাই আহিছোঁ, লাল চাহ বিস্কুট। লাল চাহ বিস্কুট খালে? কিন্তু আমাৰ ডাইৰেক্টৰ এতিয়াও আহিয়ে পোৱা নাই। আহিলতো, গাড়ী লৈ আহিছে। গাড়ী লৈ আহিছে, মাৰ্চিডিজ লৈ আহিছে। 8.5 লাখ আহিছে যদি হ'ব আমাৰ এতিয়া 8.5 কোটি টকাৰ গাড়ী 8.5 কোটি টকাৰ গাড়ী। লৈ আহিছে। ঠিকে আছে, চাই থাকক। আমি এতিয়া বৰ্তমান কৰিম শ্বুটিংবিলাক। পুৱাই আহিলোঁ, মোটামুটি এতিয়া 6টাই বজা নাই। 6টা বজা নাই, নাই বজা 6টা, 5:57 হৈছে। এইডাল অজগৰ হৈ গেলা, এনাকোণ্ডা হাৱাই নালাগে এনাকোণ্ডা। এনাকোণ্ডা এতিয়া নাইকিয়া হৈ গৈছে। এমেজন জংঘলতহে পায়, অকল ক'ৰবাত আছে। এমেজন জংঘলত পায়, তাৰ বাহিৰে বেলেগত নাপায়। মেইনলি 1.5 কোটি টকীয়া ষ্টেণ্ড আহি গ'ল। 1.5 কোটি টকীয়া ষ্টেণ্ড ফিটিং হৈ আছে। বাহ ছাৰ, গুড মৰ্ণিং। মৰ্ণিং। আমাৰ নিউ কেমেৰামেন তেখেতক অলপ প্ৰমোশ্যন দি দিয়া হৈছে, ষ্টেণ্ড দিয়া হৈছে লগত। প্ৰমোশ্যন পাইছে তাৰমানে তেওঁ। থেংক ইউ, ধন্যবাদ। বহুত কষ্ট কৰি যে এতিয়া অলপ বহি কৰিব পৰা হৈছোঁ, মনটো ভাল লাগিছে অলপ। এতিয়া অ' মা, কি বডি বে, 6 পেক বনাইছে, কি বাইচেপ, ট্ৰাইচেপ, ৱাও। কেমেৰা ছেট আপ হৈ আছে, কৰি আছোঁ মানে আমি কেইটাই আছোঁ না, বেলেগ কোনো নাই। আমাৰ গোটেইকেইটা শ্বুটিং
কেমেৰামেনৰ গৰম লাগি গ'ল। ইমান ফেচিলিটি দিয়াৰ পিছতো কুলাৰ এটা লগাম বুলি ভাবি আছোঁ শ্বুটিঙৰ সময়ত। কুলাৰ এটা লগাই দিম তেতিয়া আৰু টেনশ্যন নাই, বহা ফেচিলিটি পালে। কাম থকা শুনছা ঠিক আছে, 6টা অলপ উঠি আছেনে? তাৰমানে আজি আপোনালোকৰ শ্বুটিংটো গোটেইখিনি দেখাব এইকাৰণে পৰা নাই, 6টা খাৰা হৈ কাৰণ এটা ফিল্মৰ এটা ইম্পৰ্টেণ্ট ৰোলৰ ওপৰত শ্বুটিং চলি আছে। সেইখিনি দেখালে গোটেই বস্তুটো ৰিভিল হৈ যাব। সেইকাৰণে আপোনালোকক মানে পাৰাখিনি দেখাইছোঁ আৰু তোমালোকে এটা চাই থাকক। এই গাইছ, এইয়া চাওক, ইয়াতে ৰনাল্ডো আছে, নেইমাৰ আছে, মেচি আছে, এমবাপে আছে, পগবা আছে, ক্ৰিছ গেলহেত অলপ দূৰত আছে, সেইফালে আছে। এইখিনি জেগাত ৰনাল্ডো আৰু এয়া বেছি আছে, নেইমাৰ আৰু এয়া মেচি। বুজি পাইছে আৰু ৰনাল্ডো, নেইমাৰ, মেচি কোনবিলাক ইয়াত থাকে। ইয়াতে এই আমাৰ এন্থনী দাসৰ কাৰণে কি ক'ম আৰু, তেখেতৰ কাৰণে আমাৰ প্ৰভাসৰ সংসাৰ ধ্বংস হৈ গ'ল। প্ৰভাস এইটো মিকি শ্বটটো হৈছে ঠিকে আছে। ইমান সুবিধা দিয়া হৈছে, জাষ্ট ক্লিক কৰিব লাগে। ছাৰ ডাইলগ এটা मैं जंगल का राजा मेरी रानी कैसी हो। 6টা একদম 90s is back 6টা ঠিকে আছে। হেই গাইজ, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। নাপাহৰিলে এইটো দেখিছে নহয়। যাবা হ'লে